মাও গুচি গ'ল, দাদাও গুচি গ'ল। এদিন কেমেৰাৰ সন্মুখতে কান্দি উঠিল জনপ্ৰিয় অভিনেতা আকাশদ্বীপ। পুৰণি স্মৃতিক সুঁৱৰি ফেকুৰি ফেকুৰি কান্দি উঠিল জনপ্ৰিয় অভিনেতা আকাশদ্বীপ। কি কাৰণত কান্দি উঠিল জনপ্ৰিয় অভিনেতাজন জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় ইউটিউবাৰ ময়ূৰ মিক্স আছামিজ নামৰ এটা চেনেলত জনপ্ৰিয় অভিনেতা আকাশদ্বীপে এখন পুৰণি নাটকৰ সংলাপ কৈ শুনাইছিল আৰু তেখেতৰ সংলাপটো শুনি এনে লাগিলে যে তেখেত এতিয়াও অভিনয় জগতখনৰ পৰা ওলাই আহিব পৰা নাই। আৰু আমিও চাবলৈ বিচাৰিছোঁ সেই সময়ৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ অভিনয়। বন্ধু বান্ধৱীসকল, আপোনালোকে আকাশদ্বীপৰ অভিনয় চাই কেনে পাইছিল জনাবলৈ নাপাহৰিব আৰু এই সংলাপটো কোনখন নাটকৰ হয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এতিয়া বোলক অভিনেতা আকাশদ্বীপৰ আটাইকেইটা আমি সংলাপ শুনি লওঁ। খুব ভালকৈ লিখিছিল আৰু নাটকখনো খুব জনপ্ৰিয় হৈছিল। তাৰপিছত এতিয়া আহিলে মিলনমালাত মানে মোক মায়ে এৰি থৈ যায় মানে, আৰু ল'ৰাটো মানে বেঙা টাইপ অলপ, খোজ চোজবিলাকো বেলেগ ধৰণৰ। তেতিয়া মই মানে মাক কওঁ, মই যাম যোৱা, মই যাম। তাৰপিছত দৰ্শকৰ ওচৰলৈ যাওঁ লাহেকৈ, দৰ্শকৰ গৈ মানে দৰ্শকৰ আগত কওঁ, মাও গুচি গ'ল, দাদাও গুচি গ'ল, এদিন মালাও গুচি যাব, মই অকলে কি কৰিম মা। এনেকুৱা ডাইলগটো বৰ ধুনীয়া আছিল মানে। এয়াই অভিনয় আৰু আকাশদাৰ। সেই অভিনয় কৰিলে মানে সঁচাই ভাল লাগে, আৰু সেই নাটকৰ নিচিনা নাটক মই পাম নে নাপাম কৰিবলৈ, সেইটো মোৰ চিন্তা মানে।